लोगोफोर दिनै प्रमद बर'आ सबसे बेस्ट मोनसे बिबुंथि होबाय स्पिच होबाय बेस्ट मोटिभेशनल मोनसे स्पिच बिथाङा होबाय दिनैनि बे स्पिचखौ नोंथांमोना एकदमै खोनासंथारनांगोन जाय बिथांमोना खोनासङाखै मानोना दिनै प्रमद बर'आ गोलाव मोनसे स्पिच होदों आरो बे स्पिचनि गेजेरावहाय दिनै बिथाङा गोबांसै बाथ्रा बुंदों बाहाय रायजो राजाफोरखौ लानानै जों लोगोसेनो पाब्लिक्सफोर आरो जायफोरनाखि सरकारि इमप्लयि बिथांमोननि माखासे एक्टिभिटिस बिथांमोननि रोल्स बिथांमोननि बिफावा मा आरो बिथांमोना दिनै माबायदि खामानि मावनांगौ गासैबो डिपार्टमेन्टखौ लानानै एबा जोंनि बिटिआरआव थानाय जाय 40टा डिपार्टमेन्ट बेजों लोगोसेनो मानसिफोरनि माने अभाब अभिजोग गासैबो बिथिङावनो बिथाङा दिनै डिटेल भाबै बाथ्रा बुंबाय ओंखायनो आं बिराद मोजां मोनदों आं मानोना सासे लिडारखौ माने बिथांनि स्पिचनिफ्राय मिथिनो मोनो बिथाङा अनबरथ लाइफआव माबायदि स्पिच होबाय बाव हमनो हायो आरोखि बिथांनि दैदेननाया माबायदि जानो हागौ बेखौ दा नोंथांमोना खोनासंनांसिगोन नाथाय जोंना बे मा पलिटिकेलाइज जाजोबनायनि थाखाय खाथिरावनो सोरबाया सोरनिबा स्पिच बाथ्राखौबाबो नंखाय साननानै लायो आरो नंखाय साननानै ब्लेम होनाय बेफोर खामानियाबो जाया नङा जायो गतिके फै आं नोंथांमोननो आंनि बाथ्राखौ बुंनो नागिराखै जे प्रमद बर' सारा दिनै एकदमबारे बेस्ट स्पिच मोटिभेशनल स्पिच होदों नोंथांमोना खोनासंथारनांगोन मिथिनांगोन बुजिथारनांगोन बाथ्राया नंखायना नंगौ जुदि बे गासै बाथ्राखौ लाखांनायनि उनावहाय नंगौ आरो তেখেতসকলৰ বিহেভিয়াৰ ইটো সলনি হ'বলৈ বহুত বছৰ লাগে গতিকে আজিৰ সময়ত আমি সরকারি শাসন ব্যবস্থা বিলাকত যেটো দেখো সরকারে মানুহক আমার সকলো জাতি জনগোষ্ঠীর পৰা আহা মানুহ বিলাকক আমি নাগরিক হিসাবে চাও কেন্দ্র সরকার রাজ্য সরকার কাউন্সিল সরকারও আমি প্রত্যেকজনক নাগরিক হিসাবে চাও গতিকে নাগরিক হিসাবে ফার্স্ট ম্যান আর লাস্ট ম্যান দুইজনৰ সমান ডেভেলপমেন্ট সমান সুৰক্ষা সমান শান্তি পাব লাগিব প্ৰথম মানুহজন সব সুৰক্ষা পাব প্ৰিভিলেজ কাৰণে সব পাব শেষ মানুহজন একো নাপাব ভাৰতৰ সংবিধানে তেনেকুৱা কথা কোৱা নাই ইকুৱেলিটিৰ কথা কৈছে ইয়াতে সকলো সমান অধিকাৰ সমান মৰ্যাদা পাব লাগিব আৰু এটো কোনে এনশিওৰ কৰিব আপোনালোকক বাদ দি আমাক বাদ দি এই বিটিআৰৰ অঞ্চলত আৰু অইন কোনো এটা টিম নাই কোনো এটা গ্ৰুপ নাই যিয়ে নেকি এই ব্যৱস্থাটো শেষ মানুহলৈকে কৰিয়াই লৈ যাব যদি কোনবা গৰীব মানুহ এজন বেমাৰ হৈ আছে আমাৰ হেলথ ডিপাৰ্টমেন্টে চাব লাগিব কোনবা গৰীব পৰিয়ালৰ লৰা ছোৱালী যদি শিক্ষা গ্ৰহণ কৰিব পৰা নাই আমাৰ শিক্ষা ডিপাৰ্টমেন্টে যাই চাব লাগিব ই কিয় শিক্ষা গ্ৰহণ কৰিব পৰা নাই কোনবা গৰীব মানুহ এজনে যদি পিএমঅৰ ঘৰ পোৱা নাই ই বৰষুণৰ তিতি আছে গছৰ তলত জীৱন যাপন কৰিছে তাক আমিয়ে যাই খুদিব লাগিব যে আপুনি ঘৰ পোৱা নাই নেকি আমাৰ পিএনআৰডি ডিপাৰ্টমেন্টে খুদিব লাগিব কোনবা এজন ব্যক্তিয়ে যদি নাখাই যদি তেখেতে জীৱন কটাব লগা হৈছে সদায় ৰাতি যদি পেটত ভাত নোহাকে বিছনালৈ যাব লগা হৈছে আমিয়ে যাই খুদিব লাগিব যে আপুনি ফুড সিকিউৰিটিৰ পৰা কোনো চাউল পোৱা নাই নেকি ইয়াত আৰু বেলেগ মানুহ নাই আমাৰ ফুড এণ্ড সিভিল সাপ্লাই ডিপাৰ্টমেন্টে যাই খুদিব লাগিব কোনবা ব্যক্তিয়ে যদি কৈছে মই পানী খাবলৈ পোৱা নাই আমাৰ অঞ্চলৰ পানীটো আৰ্ছেনিক আছে আমি নদীৰ পানী খাই আছো তো আমাৰ পিএইচসি ডিপাৰ্টমেন্টে যাই খুদিব লাগিব যে আপুনি কিয় পানী খাব পোৱা নাই কোনবা মানুহে যদি কৈছে মোৰ খোজ কাঢ়িবলৈ ৰাস্তা নাই মোৰ ঘৰটো পাৰ হ'বই যাব নোৱাৰো কালভাৰ নাই আমাৰ পিডব্লিউ ডিপাৰ্টমেন্টে যাই খুদিব লাগিব গতিকে এই গুটি ডিপাৰ্টমেন্টখিনি ভাৰতবৰ্ষত যিখিনি মেইন 65 ডিপাৰ্টমেন্ট ওয়েলফেয়াৰৰ কাৰণে বনাইছে অসম চৰকাৰৰ যেটো 65টা ডিপাৰ্টমেন্ট মানুহৰ ওয়েলফেয়াৰৰ কাৰণে বনাইছে আৰু আমি ইয়াতে 40টা ডিপাৰ্টমেন্ট পাইছো হেতু মানুহৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে যেটো আমি দাবী কৰি লৈ আহিছো এই ডিপাৰ্টমেন্টৰ চুকিদাৰ পিয়নৰ পৰা লৈ সিএসডি সেক্ৰেটাৰী প্ৰিন্সিপাল সেক্ৰেটাৰী লৈকে ইএম লৈকে যদি সবে যদি এটা মিলিত হৈ টিম ওয়াৰ্ক নকৰে এই অঞ্চলটো উন্নয়ন নহব আজি নহয় 10 বছৰতো নহব গতিকে প্ৰথম খোজটো সবচেয়ে ইম্পৰ্টেন্ট আমি কেতিয়াবা 10 কিলোমিটাৰ 20 কিলোমিটাৰ ৰাস্তা ওয়াক কৰিব লাগিলে খোজ কাঢ়িব লাগিলে আমি ভাবো যে 10 কিলোমিটাৰ কেনেকৈ যাই পাম তাত কোৱা হৈছে যে প্ৰথম খোজটো দিব লাগিব আৰু দুটা ভৰিৰ কোনো এটা খোজ পিছ পৰি থাকিব দিব নালাগে এটাই পিছ পৰিছে আগত নিয়ক এটা পিছ পৰি আগত নিয়ক আমি আৰামছে 10 কিলোমিটাৰ গৈ পাম এই 4টা বছৰত আমাৰ প্ৰথম যেতিয়া আমি চৰকাৰত আহিলো 2900 কোটি টকাৰ ধাৰ আমাৰ বহুত ইয়াতে দাদা বাইদেউ ভাই ভনী সকল আছে বহুতৰে অলপ মনটো টেঙা হৈ আছিল যে এইটো টিমৰ লগত কাম কৰিব পাৰিম নে নোৱাৰিম সৰকাৰটো আকৌ এমাহত ভাঙি যাব নেকি বিভিন্ন কথা ইভেন ময়ে শুনিছো মোৰ পিছৰ ফালে কথা পাতি আছে যে সৰকাৰটো 3 মাহত ভাঙি যাব আৰু ইহতৰ কথাটো কিয় শুনিব লাগে বুলি ইহতে যাবয়ে কালি ইহতৰ কথা শুনি লাভ নাই আকৌ আমাৰ আগৰ লিডাৰশ্বিপ আহিব তেতিয়া আমি ইচ্ছামতে কাম কৰিম কিন্তু গভৰ্নমেন্ট এমপ্লয়ি
পলিটিক্যাল লিডার কিয় নহ'ব ইয়াৰ লগত মতলব নাই আপোনাৰ মতলবটো হ'ল আপোনাৰ ডিপাৰ্টমেণ্টটো আপোনাৰ মতলবটো আপোনাৰ ডিপাৰ্টমেণ্টটো কলেজৰ চকীদাৰ এজনে বহুত প্ৰিন্সিপাল পায় সেই প্ৰিন্সিপালটো ভাল সেই প্ৰিন্সিপালটো বেয়া বুলি কেতিয়াও নকয় ইয়াৰ বিদ্যালয়খন সি নিজৰ ঘৰৰ নিচিনা কৰি লয় মই কাৰণে 4টা বছৰত কোনবা অফিচ বিলাকত যাওঁতে কৈছো কোনবা বেয়াও পাইছে চাগে যে তেখেতে 1 লাখ টকা দৰমহা পায় 80,000 টকা দৰমহা পায় সিনিয়ৰ মানুহ কিন্তু সেই অফিসখন ইমানে লেতেৰা হৈ আছে তাৰ নিজৰ টয়লেটখনত গলেও এলাৰ্জি হ'ব পাৰে হিখিনিও হি চাই লোৱা নাই বহা কুৰ্চীখনো আধা ভাঙা হৈ আছে ইটোও চেঞ্জ কৰি লোৱা নাই চৰকাৰে দিয়া নাই বুলি প্লাই সো এই যে মানসিকতা মই ইখন অফিসৰ পৰা মোৰ ঘৰখন মানে মই চাইছো ইখন অফিসৰ পৰা লৰা ছোৱালী পঢ়াইছো ঘৰ বনাইছো একো নাছিলে মোৰ সব কিছু হৈ গল তাৰ পিছত মই ইয়াৰ প্ৰতি যেটো মোৰ ডেডিকেশন কমিটমেন্ট অলপ যেটো ৰেসপন্সিবিলিটি থাকিব লাগে বহুত সময়টো দেখিবলৈ পোৱা না যায় সাময়িকভাৱে অসমৰ হাৱা বতাহত মই ছাত্ৰ জীৱনৰ পৰা কি আহিছো যে গভৰ্নমেন্ট যেটো ডিপাৰ্টমেন্ট বিলাকক মানুহ বিলাকে ইমান সিৰিয়াসলি নলয় আৰু গভৰ্নমেন্টৰ বস্তু বিলাক সদায় মানে মানুহ বিলাকে মিস ইউজ কৰে যে গভৰ্নমেন্টৰ বস্তু জি কৰে কৰক বুলি কেনে ইয়াৰ কাৰণটো কি আমি গভৰ্নমেন্ট মেচিনাৰীয়ে তেখেত সকলক কনভিন্স কৰিব পৰা নাই গভৰ্নমেন্টৰ বস্তু হলে এটো পাব্লিকৰে হয় বুলি কেনে কনভিন্স কৰিব পৰা নাই হি কাৰণে গভৰ্নমেন্টৰ লাইট পোষ্ট হলে ভাঙিব গভৰ্নমেন্টৰ কিবা বস্তু হলে ৰাইজে জি জেনেকে তেনেকে ব্যৱহাৰ কৰিব এই বিষয়খিনি আজিলৈকে আমি সাকসেসফুলি মানুহক কনভিন্স কৰিব পৰা নাই যে গভৰ্নমেন্ট মানে আপুনিয়ে হয় কাৰণ গণতন্ত্ৰত ৰাইজে ৰজা কিন্তু আজি গভৰ্নমেন্ট আৰু পাব্লিকৰ মাজত ডাঙৰ এটা ব্যৱধান হয় মানে গেপ আছে আৰু তাত যেনেকৈ স্যান্ডউইচ যেটো কয় আমি দুটা ব্ৰেডৰ মাজত এটা ক্ৰীম থাকে গভৰ্নমেন্টৰ যেটো বিউৰোক্ৰেট যি অফিচাৰ বা গভৰ্নমেন্ট ইয়াৰ আৰু পাব্লিকৰ মাজত কিবা এটা ক্ৰীম খুমাই গৈছে যিয়ে নেকি আমাক মিলিবলৈ দিয়া নাই হেতু দালালো হ'ব পাৰে হেতু কিবা বেলেগ বস্তু হ'ব পাৰে এই ইয়াৰ কাৰণে আজি দেশৰ উন্নয়ন বিলাক যেনেকে হ'ব লাগে তেনেকা হোৱা নাই বহুত সময়ত আমাক থাৰ্ড পাৰ্টি আহি গাইড কৰে যে ইটো কৰিলে ভাল হয় ইটো কৰিলে ভাল হয় ইটো কৰিলে ভাল হয় আৰু আমিও নিজৰ এজেন্ডা নাই কাৰণে নিজৰ মিশন ভিজন নাই কাৰণে সমাজক লৈ প্লাই নিজৰ একো ডিজাইন নাই কাৰণে আমি কিতিয়াবা তাৰ কথাটোকে মানিব লগা হয় গভৰ্নমেন্টটো কালেক্টিভে হয় আমি সবৰো কথা শুনিব লাগিব তো আজিৰ সেই কাৰণে যে বিটিআৰ অঞ্চলটো যে এটা পিছপৰা অঞ্চল আছিল এই এনেকুৱা পিছপৰা অঞ্চল ভাৰতত বহুত আছে মহাৰাষ্ট্ৰতো আজি এনেকুৱা অঞ্চল আছে যত একদিন খোজকাঢ়ি যাব লাগে বাস ধৰিবলৈ মই ঝাৰখণ্ডত এনেকা এৰিয়া দেখা পাইছো বহুত দূৰলৈকে বেংক নাই আপোনাৰ মানে প্ৰায় 50 কিলোমিটাৰ দূৰলৈকে বেংক নাই 100 কিলোমিটাৰ দূৰলৈকে বেংক নাই তেনেকুৱা জায়গাবিলাক দেখিছো কিন্তু তথাপিতো আজি আমি আগবাঢ়ি যাব লাগিব বিটিআৰ অঞ্চলত তেনেকা কোনো অঞ্চল নাই ইটা যত নেকি মোবাইল টাৱাৰ নধৰে অলপ হলিও টাৱাৰ পায় আমি 50 কিলোমিটাৰ বেংক বিচাৰি যাব নালাগে আমাৰ ওচৰে পাজৰে কোবাত বিচাৰি পায় অলমোস্ট আমাৰ ফাউন্ডেশন লেভেলটো আহি গৈছে এটা ইয়াৰ পৰা আমি আগলৈ কেনেকে লৈ যাম এই অঞ্চলৰ এটা ইতিহাস আছে এই ইতিহাসটো আমি উপলব্ধি কৰিব লাগিব ইয়াত যি সকলে আহে অফিচাৰ হৈ প্লাই তেখেত সকলে ইয়াৰ মানুহৰ অনুভূতিটো বুজি পাব লাগিব ইয়াৰ এই অঞ্চলৰ মানুহে কি কৰিলে ভাল পায় কি কৰিলে বেয়া পায় কোনটো কাম ইয়াত সবচে প্ৰয়োজন আছে এইটো চাব লাগিব কোকৰাঝাৰখন আমি সিটি অফ পিস বুলি কৈছো কিন্তু কোকৰাঝাৰৰ মানুহ আহিবলৈ ভয় কৰিছিল কোকৰাঝাৰত 2020 চনত আমি সিটি অফ পিস বুলি ঘোষণা কৰিছো আৰু টাৰ্গেট ৰাখিছো যে কোকৰাঝাৰখন সিটি অফ পিস কৰিবই লাগিব কাৰণ কোকৰাঝাৰটোৱে আমাৰ ক্যাপিটেল আজিলৈকে মানুহ আহিবলৈ ইয়াতে ভয় কৰে যে কোকৰাঝাৰ আহিলে অমুক হ'ব অমুক হ'ব অমুক হ'ব আপুনি কেনেকৈ শান্তি লৈছে ইয়াত আপুনিও আছে আপুনি কেনেকৈ শান্তিত আছে কেনেকৈ শান্তি লৈছে যত মানুহে কোকৰাঝাৰ আহিবলৈ ভয় কৰিছিল এই গুটেই সামাজিক পৰিবেশ সামাজিক পৰিস্থিতিটো আমাৰ পৰিস্থিতি বুলি আমি ধৰিব লাগিব আৰু গীতাত শ্ৰীকৃষ্ণই কৈছে যে तुम समाज में हो समाज तुम में नहीं है যদি তুমি ভাবিছা যে গুটেই সমাজখন ময়ে নহয় ময়ো সমাজৰ এটা অংগ আৰু মই ভাল হলে মই ভাল কাম কৰিলে সমাজখন ভাল হ'ব গতিকে আজিৰ সময়ত আমাৰ বিটিআৰ সৰকাৰখনৰ এটা কমিটমেন্ট আছে আমি 4টা বছৰত বিভিন্ন বিষয়বিলাক হাতত লৈছো যি বিষয়বিলাক আগৰ সৰকাৰবিলাকে হাত দিয়া নাছিল আৰু তাত আমি সফল হৈছো আজি মই ধন্যবাদ দিব লাগিব ৰেভিনিউ ডিপাৰ্টমেন্টক
আমি 3টা বছৰ ভালকে কাম কৰিলো 3টা বছৰত 2,43,000 45,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছো যেটো নেকি আগৰ সময়ত কল্পনাই কৰিব পৰা নাছিল বহুত মানুহে ভয় কৰি মাটিৰ বিষয় আহিলে টাচ নকৰে অফিসত পেপাৰ বিলাক পেন্ডিং কৰি থৈ দিয়ে কিন্তু যিমান কাজিয়া হৈছে পৃথিৱীত মাটিৰ কাৰণে হৈছে মাটি নোপোৱাৰ কাৰণে হৈছে আজিও কাজিয়া হৈ আছে বিভিন্ন দেশৰ মাজত ওৱাৰ হৈছে এটো এৰিয়া বিলাক মাটি বিলাক লৈ পেলাই মণিপুৰত সংঘাত হৈছে মাটিক লৈ পেলাই যে আমাক মানে পাহাৰ অঞ্চলটো আমাক লাগে ভৈয়াম অঞ্চলটো আমাক লাগে এইবিলাক লৈ পেলাই কাজিয়া বিলাক হৈ থাকে তো গতিকে আজিৰ সময়ত মাটিৰ সমস্যাটো আমি ম্যাক্সিমাম লেভেলত সমাধান কৰিব লাগিব ইয়াত শিক্ষাৰ সমস্যা আছে শিক্ষাৰ সমস্যাটো শিক্ষাই হল এটা সমাজৰ মেৰুদণ্ড এটা দেশৰ এটা অঞ্চলত গতিকে শিক্ষাটো আমি এনি যিকিনো কাৰণত ইগনোৰ কৰিব নোৱাৰো মই দেখিছো অফিচাৰ বিলাক মানে স্কুল চেক কৰিবলৈ নাযায় স্কুল বিলাকত মিড ডে মিল খাবলৈ নাপায় বিভিন্ন সমস্যা সৰু সৰু সমস্যা আছে 2 লাখ 3 লাখ 50,000 দি স্কুল এখন মেৰামতি কৰিব পাৰে যদি সৰকাৰি আঁচনি নাই তাৰ হেডমাষ্টাৰজন যদি এক্টিভ হয় এসএমসিৰ বিষয়াজন যদি মানে দায়িত্বত পোৱা মানুহজন যদি এক্টিভ হয় ওচৰে পাজৰে মোবিলাইজ কৰিও হি টিংখিনি লুগাই ল'ব পাৰে কিন্তু লৰা ছোৱালী বৰষুণ পৰি পৰি ক্লাছ কৰিব নোৱাৰে আজি 78 ইয়াৰ্স অফ ইন্ডিপেন্ডেন্ট আৰু মই বিষয়া হয় মই অফিচাৰ হয় মই চিফ হয় মই ইএম হয় মই কেনেকৈ চাই আছো মোৰ অঞ্চলৰ যে স্কুলত লৰা ছোৱালী ক্লাছ কৰিব পৰা নাই হিটো মোৰ দায়িত্ব নহয় জানো হিটোটো মোৰে দায়িত্ব সকলো হস্পিটালত যেতিয়া পেশেন্টটো লৈ যায় বহুতে আমাৰ পেশেন্ট দুখীয়া মানুহ বিলাকক কয় যে না বুলি কয় হয় প্ৰাইভেট হস্পিটালত লিখি দিয়ে তাক ৰেফাৰ কৰি দিয়ে যাক ৰেফাৰ কৰিব নালাগে নহলে কোবাত পঠাই দিয়ে হি অলপ গাইড কৰে হিটো গাইডটো নকৰে হি ডক্টৰজনে আমি তাৰ লগত কথা পাতিব লাগিব জয়েন্ট ডাইৰেক্টৰ বিলাকে কথা পাতিব লাগিব সিএসডি এ চাব লাগিব বিষয় বিলাক চাব লাগিব যে আমাৰ হস্পিটাল বিলাকত ট্ৰিটমেন্ট হৈছে নে নাই কোবাত এনেস্থিয়া ডক্টৰ নাই সাৰ্জন নাই ঠিকই আছে কিন্তু যিখিনি আছে ইখিনি কৰিছে নে নাই যিখিনি আছে ইখিনিটো কৰা নাই এই কথাবিলাক আমি চাব লাগিব গতিকে আজিৰ সময়ত আমি এনেকৈ এটা সময়ত আছো যত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমাৰ ভাৰতখন বিকশিত ভাৰত কৰিব লাগিব আৰু টাইম বেছি নাই 2047 2047 যত ভাৰতবৰ্ষৰ স্বাধীনতা 100 বছৰ হ'ব এইখিনি সময়লৈকে বিকশিত ভাৰত হ'ব লাগিব এইটো হল তেখেতৰ কমিটমেন্ট মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভাল পাইছো পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতবৰ্ষখন ওয়েলফেয়াৰ ষ্টেট বনোৱাৰ এটা কনসেপ্ট আমাৰ মাজলৈ আনিছিলে তাৰ পিছত বহুত প্ৰধানমন্ত্ৰী আহিল আৰু গল কিন্তু এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কিছুমান ৰোড মেপ তৈয়াৰ কৰি দিছে যে আমি এইটো ৰাস্তাই দি যাব লাগিব আৰু বিকশিত ভাৰত গঢ়াৰ যেটো এজেন্ডা হিতুতে আমাৰ এসপিৰেশন আমাৰ উন্নয়ন আমাৰ প্ৰতিটো প্ৰবলেমটো এড্ৰেছ কৰা এই গুটেই বিষয়বিলাক তাৰ নিহিত হৈ আছে গতিকে এই কমিটমেন্টটো আমি চাব লাগিব এগ্ৰিকালচাৰত প্ৰধানমন্ত্ৰীয়ে কৈছে ডাবলিং ফাৰ্মাৰ ইনকাম আমাৰ তলৰ অফিচাৰ বিলাক বুজিবই চেষ্টা কৰা নাই ডাবলিং নহয় ট্ৰিপল ফাৰ্মিং কৰিব পাৰে আজিলৈকে কিন্তু আজি আমি এগ্ৰিকালচাৰত সেইখিনি গুৰুত্ব দিব পৰা নাই অলপ এগ্ৰিকালচাৰটো যদি গুৰুত্ব দিয়ে আমাৰ গেম চেঞ্জিং হৈ যাব বিটিআৰ অঞ্চলত 1000 কৰোৰৰ ট্ৰানজেকশন হ'ব সেৰিকালচাৰ হ্যান্ডলুম অলপ ভালকে কৰিলে 1000 কৰোৰ আমাৰ তাত আহি যাব লাইফ ষ্টকত আমি 1000 কৰোৰ আমাৰ তাত আহি যাব অলপে আমি কষ্ট কৰিব লাগে অলপ কাম কৰিব লাগে মানুহবিলাকে কাম কৰিবলৈ ৰেডি আছে আমি তেখেত সকলক গাইড কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব আৰু সাপোৰ্ট কৰাৰ ব্যৱস্থাও সব আছে আমি অলপ ৰিস্ক লবলৈ নিবিচাৰো তাৰ কাৰণে পিছ পৰি থাকিব লগা হৈছে